লকডাউন আচলতে লকডাউনে মানুহৰ জীৱনলৈ কিদৰে মানুহৰ জীৱনৰ গতিপথ সলনি কৰিলে আচলতে আপোনালোকে দেখি আহিছে। আৰু কৰোনা মহামাৰীয়ে পৃথিৱীত যি সন্ত্ৰাসৰ সৃষ্টি কৰিলে, যি কৰোনা মহামাৰীৰ কাৰণে 2 বছৰ দিন 1.5 বছৰ দিন গোটেই বিশ্বৰ মানুহ ভয়ত ঘৰত থাকিবলগীয়া হ'ল, ঘৰৰ পৰা ওলাব নোৱাৰা হ'ল। যি লকডাউনত আপোনাৰ কোনোবা আত্মীয় এজন ঢুকোৱাৰ পাছতো আপোনালোকে তেওঁৰ মৃতদেহটো নাপায়, সৎকাৰ কৰিব যাব নোৱাৰে। সেই লকডাউনে আচলতে পৃথিৱীৰ মানুহৰ মাজত কিদৰে তাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আপোনালোকে নিশ্চয় চাগে পাহৰি যাব পৰা নাই। সেই লকডাউনৰ কাৰণে, সেই কৰোনা মহামাৰীৰ কাৰণে গোটেই বিশ্বতে জনসাধাৰণৰ শিক্ষকেই হওক বা আমাৰ কৃষক ৰাইজেই হওক বা শিল্পীয়ে হওক, কাৰ কেনেকুৱা পৰিস্থিতি হৈছিলে আপোনালোকে চাগে নিশ্চয় জানিব পাৰিছে। আৰু আপোনালোকে চাগে আজি ভাবিছে মই কেলে লকডাউনৰ কথাখিনি কৈ আছো। আচলতে আজি আপোনালোকক লকডাউনৰ ওপৰত আধাৰিত আপোনালোকক এটা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ভিডিঅ' নহয়, নটসূৰ্য থিয়েটাৰ 2022-23 বৰ্ষৰ নাটক লকডাউনৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই সেইদিনাখন নটসূৰ্য থিয়েটাৰখন মোৰ মামাৰ থিয়েটাৰ হয়, যিহেতু মই সেইদিনাখন সিহঁতৰ আখৰা গৃহলৈ গৈছিলোঁ, নটসূৰ্য থিয়েটাৰৰ আখৰা গৃহলৈ গৈছিলোঁ। আখৰা গৃহত তাত গৈ দেখিলোঁ যে লকডাউন নাটকখন হৈ আছে। তাৰ কাৰণে মই এটা ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব। এই বছৰৰ এখন ক্ষিতীশ বৰাদেৱৰ পৰিচালিত এখন নাটক লকডাউন। তো আজি আপোনালোকক মই থিয়েটাৰ কিছু দৃশ্য তাত থিয়েটাৰ কেম্পত যিহেতু ৰিহাৰ্চল হৈ আছে, কাইলৈৰ পৰা থিয়েটাৰ ওলাই যাব। তো আপোনালোকক প্ৰাক মুহূৰ্তত নটসূৰ্য থিয়েটাৰৰ লকডাউনৰ নাটকখনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। তো হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। নটসূৰ্য থিয়েটাৰৰ মঞ্চত বিশাল আয়োজন লকডাউন। স্তব্ধ জনজীৱনৰ গতি, বতাহত মৃত্যুৰ কিৰিলি, চাৰিওফালে যেন ভয়াৱহ শিহৰণ। থনক থনককৈ সপোনবোৰ ভাঙি যোৱাৰ সেইবোৰ বিষাক্ত ক্ষণ। লকডাউন লকডাউন লকডাউন। সপোন হেৰাই যোৱাৰ ক্ষুব্ধ হৃদয়ৰ ৰক্তাক্ত কাহিনীৰে 2022-23 নাট্যবৰ্ষৰ ব্যয়বহুল প্ৰযোজনাৰে নাট্যকাৰ ক্ষিতীশ বৰাৰ তীক্ষ্ণ কলমৰ সৃষ্টিত নটসূৰ্যৰ মঞ্চত লকডাউন। তোমাৰ দেউতা অশান্তিৰে ওলাই যাবলগীয়া, মই একো কামেই কৰা নাথাকিম। সহায় কৰিবলৈ আহি মোক অন্য এখন পৃথিৱীত বন্দী কৰিব খুজিছে। যিখন পৃথিৱীত মানুহৰ তাই কিনা বেচা হয়, টকা পইচা ধন সম্পত্তিৰ লোভত মানুহবোৰ অমানুহ হয়, বেপাৰী হয়। টকাৰ গোলাম হবলৈ গলে হেৰাই কঠোৰভাৱে মানিবলৈ যাওঁ পাৰিবা তুমি সহ্য কৰিব? মই যেনেকৈ আছো মোৰ তেনেকৈ থাকিবলগীয়া হ'ব। গানৰ ভাষাৰে তোমাক মৰম কৰিব লাগিব। ফুলৰ মায়াৰে সংসাৰখন জীপাল আছে। সকলো কোনোবা আহিছে চাই তুমি ভিতৰত তুমি সিংগাৰ শব্দ মানে তুমি আপোনাৰ পিছে চিনি নালাগে, মোক চিনি পাবা। মই তোমাৰ গান শুনিবলৈ আছো। আই ডোন্ট লাইক বাহিৰত গাড়ী এখন দেখা পালো। মই ভাবিলো সিদিনা পৰা গুৱাহাটীৰ দেউতাক আহিছে তোক গান দেখুৱাবলৈ।
কলকাতা গৈ আহিলো ময়ো দম এটাকেই তাক দম নিদিব সি মানুহক গালি পাৰি কথা ক'ব নাজানে মানুহ বাহিৰ বন্ধ কৰি শুনা নাই আগদিনা একেলগে বেমাৰটো আমাৰ দেখোন নাছিল এতিয়া দেখিছো এখনৰ পৰা দেখোন খাই বেমাৰটো লাগিল বুলিলে পুলিচে তাক লগে লগে পুলিচে ধৰি পানি নি হস্পিটেলত কোনো ৰেহাই নাপাব যেন পাইছো প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে জনতা কাৰ্ফিউ মানুহ ঘৰৰ ভিতৰতে সোমাই থাকিব মেডিচিন আনিব তুমি ঔষধৰ কাগজখন চাওঁ চাওঁ দিয়া মেডিচিন ছাৰ মেডিচিন চোলা খাবলৈ ঘূৰি ফুৰিছ ডাক্তৰ কথা কোৱা এটা ডাক্তৰ শিকাব লাগে দেখা কৰোনা সব কৰোনা ডাক্তৰ একবার চেকআপ কৰি আমাৰ বহুত দূৰলৈ পঠাই দিব তোমাৰ দুৰ্বল দেহাটোক অকণমান মৰম কৰিবলৈ মোক দিব বহুত দূৰলৈ আঁতৰাই পঠাব দেউতাই ঠিকেই কৈছে আচলতে তুমি বহুত দুৰ্বল মায়াই তোমাক বহুত দুৰ্বল কৰি পেলাইছে জীয়াই থাকিবলৈ কোনো হেঁপাহ আছে জানা সেয়ে তুমি বেয়া পালেও মই মোৰ দেউতাক ফোন কৰি মোৰ অসুখৰ কথা কৈছো কিয় ক'লা কিয় জনাব তোমাৰ দেউতাক পালো পাপৰি পালো বাহিৰত নামি যাবি হস্পিটেলখনত তোমাক মই চিকিৎসা কৰিব পাৰো পাপৰি শৰীৰটো তৃপ্তি কৰিব দে তলত মোৰ আছে মানুহ জীয়াই জীৱনৰ প্ৰয়োজনীয় কীৰ্তি দেৱটোৰ অংগ মোৰ আছে তোমাৰ চিকিৎসাৰ নামত দেহৰ প্ৰতিটো অংগ বৃদ্ধি কৰি দিছে মোৰ আছে পাপৰি একো সত্য তোমাৰ নাই সামান্য কেতিয়াবা চব্জি বিক্ৰী কৰি ৰোজগাৰ মিলাই থকা এটা ভিক্ষাৰীয়ে মোৰ ছোৱালী যে সুখত ৰাখিব পাৰে সেই কথা মই আগতে জানিছিলো চকুৰ মানে নৈ পুৱাই দিলেও এটা ভিক্ষাৰী অংকৰে তই কেতিয়াও আঘাত লগাব নোৱাৰা ৰ'ব দেউতা আপুনি খবৰটো বুজিব চেষ্টা কৰক কি কথা তোমাৰ ডাঙৰ কথা মূৰৰ কথা এইবোৰত লাগি থাকি তুমি যে ধ্বংস হলাই মোৰ ছোৱালীজনীকো শেষ কৰি পেলালা তই ইয়াত থাকিব নালাগে তই এটা অপদাৰ্থ লগত থাকি তই তোৰ জীৱনটো শেষ কৰিব নালাগে মই ডক্টৰ বৰ্মনে মাতি আপুনি চিকিৎসা কৰি আজিয়ে কৰিম মই আজিয়ে কৰবাত কৰিম তুমি ফুটপাথত ভিক্ষা কৰিবা বল ভাবিলি বল তই ইয়াত থাকিব নালাগিব নাই পাপৰি তুমি নাযাবা পাপৰি তুমি নাযাবা এটা ভিক্ষাৰীৰ লগত থাকিলে
ভাল মানুহ অসুস্থ হৈ পৰিব। কি হৈছে বিকু? কি হৈছে? ইমান হুলস্থুল যে? আৰু বিয়া হওক সিদ্ধান্তবোৰ আপুনি জনাটো দৰকাৰ, কাৰণ এটা অপদাৰ্থ সন্তানৰ দেউতাক আপুনি। দেউতাক কেনেকৈ ক'ব? কওক, হাজাৰবাৰ কওক, ভিক্ষাৰী সন্তানটো ভিক্ষাৰীয়ে হ'ব। পেটৰ কথা চিন্তা কৰি থাকোঁতে শৰীৰৰ কথা চিন্তা কৰিবলৈ সময় নোপোৱা মানুহ তোমালোক। কিন্তু মোৰ ছোৱালীৰ শৰীৰ আৰু পেটৰ কথা চিন্তা কৰিবলৈ এতিয়া মই জীয়াই আছো। গতিকে মোৰ সেই কথা তাই মোৰ লগত যাব। যাওঁ বিপ্লৱ। দেউতাৰ বসন্ত পাছ মই সুস্থ হম। দেউতাক তোমালৈ অপেক্ষা কৰিম। তোমাৰ ঘৰখন যিদিনাখন তুমি সুস্থ সবল কৰিব পাৰিবা মই সেইদিনা সুস্থ কৰি আহিম। সুস্থ এইখন ঘৰ সুস্থ হ'ব কোনে কৰিব? সাধৰ চিলিকনকে এটা পংগুৱে সংগীতক জীৱন বুলি ভাবা এই পাগলটোৱে সুস্থ নহয় কেতিয়াবা দুৰ্বল ফেটিটো। গতিকে মোৰ কেই কথা এতিয়াৰ পৰা তই মোৰ ছোৱালী হৈ নেকি? কাৰণ পত্নী বা কাৰোবাৰ বোৱাৰী নহয়। ওলাবি তোমাৰ মনত আছে সিদিনা মই কৈছিলো কেইটামান খুচুৰা পইচা ভিক্ষাৰী দিয়াৰ দৰে দলিয়াই দিম। আজি কিন্তু খুচুৰা পইচা দলিয়াই নিদিওঁ, ঘৃণা কৰো দলিয়াই দিম। ঘৃণা এটা সমৰ্থ জয় এক বাক্য বুকুৱে মাগৰি সপুৰিছে দেউকা মেলি দি থকৰ পুৰাটো সবকৈ মৰি থাকিম। মানুহ এজন মৰিল, খবৰটো বুলি যা। কি বেমাৰ পৰিছে নাজানো নহয়, কিবা বেমাৰ এটা বহুত দিনৰ পৰা হৈ আছিল। কৰোণাটো হ'ব পাৰে নাজানো নহয় ছাৰ। ছাৰ মোক যাবলৈ দিয়ক ছাৰ, 7 দিন কৰিছে ছাৰ। বৰ আপোন মানুহ ছাৰ। আৰু কৈছো নহয় ঘৰত সোমাই থাকোঁ আৰু তহঁতৰ মানুহবোৰে অত তত ঘূৰি ঘূৰি বেমাৰটো বেমাৰ আছে নহয়। এই বেমাৰটো ইমান ঘিণ লগানে, ইমান নিৰ্দয়নে আপোন মানুহৰ মৃতদেহৰ দেশত এক বিদায় জনাবলৈকে এবাৰ যাব নোৱাৰো। মোৰ এই চুলাই খোৱা মগজটোৱে এটা কথাৰ উত্তৰ বিচাৰি পোৱা নাই। আচলতে বেমাৰটো নিৰ্দয় নে আপোনালোক নিৰ্দয়? হেডমাষ্টাৰ দিয়া স্কুলে খুব কিনে গ'লে লাগিছে নহয়। কষ্ট কৰি এসাঁজ গান কৰাৰ পিছতে ল'ৰালি দুষ্টামি বুলিয়ে ভাবিলো। আজিৰ সাজটো মই যোগাৰ কৰিম। মোৰ কিতাপখন যাওঁ এইজনী কি কৰিবি সেইখন পূজা কৰিবি? নকৰো দেউতা, পূজা নকৰো। বিসৰ্জন দিম। বিনিময়ত আধা এমুঠি যোগাৰ গীটাৰখন লৈ মানুহৰ ঘৰে ঘৰে চিঞৰিম, কিনিব কোনোবাই মোৰে মৰমৰ গীটাৰখন? বেছি দাম দিব নালাগে, মাত্ৰ 1000 দাম দিয়ক। 1000 ভগৱান
আৰু কিমান ৰং চাব প্ৰভু এতিয়াৰ পৰা দেউতাৰ মেডিচিনৰ বাবে সহায় কৰিব নালাগে সকল কাৰ্য অলপ কমকৈ ৰান্ধিলেও হ'ব দেউতা হাৰ্টৰ প্ৰব্লেম হাৰ্ট এটেক কৰি দেউতা মৰিছে আৰু বিশ্বাসেই নকৰিব মৰি জনাই আমি সন্তান তিনিটা মানুহৰ দৰে আমিতো দেউতাৰ মৃতদেহটোকে সদায় থৈ যাব নোৱাৰো আমিয়ে কৰিম দেউতাৰ হত্যা সমাজ নালাগে আমাক ঘৰটোৰ সমাজ গলে আমাৰ বিপদৰ সময়ত ৰং চাব বুজিলে চাল আমি দেউতাক গ্ৰীষ্মকাললৈ লৈ যাওঁ তই মুখত দিব আৰু আমি দুটাই দেউতাৰ মৃতদেহৰ ওপৰত কৰিব শীতল জুই পুৰা চাই দেউতা তুমি বৰ দুৰ্ভাগীয় দেউতা চাৰিজন মানুহ